সেই সময়ৰ কথা যেতিয়া ঘৰৰ পৰা বহুত দূৰত আছিলোঁ আৰু সেই সময়ত মোৰ ব্ৰেকআপো হৈছিল। ব্ৰেকআপ হোৱাৰ পিছত কিবা মন চন ভাল নলগা হৈছিল। মনটো ভাল লগাবলৈ এদিন ঘৰৰ মালৈ ফোন কৰিলোঁ। হেল্ল' মা। শুনটো কোৱা। কি কৰিছা? তোমাৰ সৰু মাই আহিছে, তাকে চাহ বনাই আছিলোঁ। তুমি কি কৰিছা? আচ্ছা, মই শুই আছোঁ। কিয়, গা ভাল নহয় নেকি? শুই আছা যে? পিছে কাম বন সকলো ভালে চলিছেনে? চলিছে আৰু। চলিছে মানে? ভালেই দিয়া। কিবা এটাতো তোমাৰ হৈছে, কোৱাচোন কোৱা। নাই অ' মা, একো হোৱা নাই। হ'বলগীয়ানো কি আছে? মই মা হয়, বুজিছা? মোক মিছা কথা নক'বা, মই সকলো বুজি পাওঁ। কোৱা। তোমাৰ কথা বহুত মনত পৰি আছে অ' মা। ইয়াত অকলে অকলে আৰু ভাল নলগা হৈছে। 20 তাৰিখেচোন তুমি আহি আছা, আৰু আজিতো 15 তাৰিখ, মাজতে আৰু কেইটামান দিন আছে। সঁচা কথাটো কোৱাচোন, শুন, কি হৈছে তোমাৰ? কি ক'ম, তাইক আপোন কৰিব নোৱাৰিলোঁ অ' মা। তাই মোক আধা বাটতে এৰি থৈ গুচি গ'ল। আচল কথাটো এইটো, মানে একো লাভ নাই দিয়া। মন বেয়া নকৰিবা, সকলো ঠিক হৈ যাব। নহয় অ' মা, তাই এতিয়া মোক একেবাৰে পাহৰি গ'ল। মই বিচাৰিলেও তাইক এতিয়া ঘূৰাই নাপাওঁ। কিয় মন বেয়া কৰিছা? সৰু ল'ৰাৰ দৰে নকৰে নহয়, তুমি এতিয়া ডাঙৰ হৈছা, কাৰোবাক বুজাব পৰা হৈছা। আকৌ যদি তুমি সৰু ল'ৰাৰ দৰে মন বেয়া কৰি থাকা, কি হ'ব? বুজিছোঁ বাৰু। মই নাজানো তোমালোকৰ মাজত কি লৈ কি নলৈ লাগিলা, কিন্তু শুদ্ধ কোন ভুল কোন সেইটোও জানিব নিবিচাৰোঁ। এটা কথা কওঁ শুনা, এবাৰ তাইক চৰি কৈ চাবা, মনটো ভাল লাগিব, আৰু মন বেয়া কৰি নাথাকিবা, হ'বনে? ভালদৰে মন লগাই কাম বন কৰিবা। হ'ব দিয়া। হ'ব দিয়া, এতিয়া ৰাখিছোঁ। চাহ হ'ল, মাহীহঁতেও চাহ দিওঁ। হ'ব দিয়া। खोया खोया रहंदा मेरा पागल दिल, आजा लौट के हुण आवी जा।